বৰপেটা আৰক্ষীৰ জালত বৃহৎ পৰিমাণৰ কফ চিৰাপ টেবলেট দুই অভিযুক্ত। বৰপেটা আৰক্ষীৰ হাতত বৃহৎ পৰিমাণৰ অবৈধ কফ চিৰাপ আৰু টেবলেট দুই অভিযুক্ত। বাটগাঁৱৰ প্ৰসেনজিৎ দাসৰ ঘৰৰ পৰা উদ্ধাৰ উক্ত অবৈধ সামগ্ৰীসমূহ। বৰপেটাৰ সদৰ আৰক্ষী থানা আৰু তাৰাবাৰী আৰক্ষী থানাৰ যৌথ অভিযানত বাটগাঁৱৰ পৰা বৃহৎ পৰিমাণৰ অবৈধ কফ চিৰাপ আৰু টেবলেট জব্দ কৰে আৰক্ষীয়ে। বঙাইগাঁৱৰ পৰা AS17 B8735 নম্বৰৰ এখন টাটা মোবাইলেৰে কঢ়িয়াই অনা অবৈধ সামগ্ৰীখিনি বৰপেটা জিলাৰ বাটগাঁৱৰ প্ৰসেনজিৎ দাসৰ ঘৰলৈ আনিছিল। আৰক্ষীৰ গোপন তথ্য অনুসৰি বাটগাঁৱৰ প্ৰসেনজিৎ দাসৰ ঘৰৰ পৰা অবৈধ 2880 বটল কফ চিৰাপ, 16272টা SP টেবলেট, 10500টা নাইট্ৰজেপাম টেবলেট আৰু নগদ 22500 টকা আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হয়। ইপিনে আৰক্ষীৰ খবৰ পাই মূল অভিযুক্ত প্ৰসেনজিৎ দাস পলায়ন কৰিবলৈ সক্ষম হয় যদিও উক্ত কাৰ্যৰ সৈতে জড়িত বঙাইগাঁৱৰ দেৱাশিষ ৰয় আৰু শহীদুল শেখ নামৰ দুগৰাকী ব্যক্তিক আটক কৰাৰ লগতে সামগ্ৰী কঢ়িওৱা টাটা মোবাইলখন জব্দ কৰে আৰক্ষীয়ে। আমি আজি OC তাৰাবাৰী আৰু বৰপেটা পুলিচৰ সহযোগত আমি এটা ৰেড মাৰিছিলোঁ। বিশেষ এটা আমাৰ হাতত খবৰ আছিল যে অবৈধভাৱে ড্ৰাগছ সৰবৰাহ হৈ আছে। আমি উক্ত খবৰ ভিত্তিত ভাতগাঁও তাৰাবাৰী থানাৰ অন্তৰ্গত ভাতগাঁও প্ৰসেনজিৎ দাসৰ ঘৰত আমি এটা অভিযান চলাইছিলোঁ। উক্ত অভিযানত আমাৰ সন্দেহজনকভাৱে মজুত কৰি ৰখা 2880 বটল কফ চিৰাপ, 16272টা SP টেবলেট আৰু 10500 নেট্ৰজিপাম টেবলেট আমি উদ্ধাৰ কৰিছোঁ। লগতে 22500 টকা কেছ মানি আৰু ড্ৰাগছ সৰবৰাহ কৰা এখন সৰু গাড়ী আৰু এখন বাইক জড়িত আছে বুলি সন্দেহত এইখিনি আমি জব্দ কৰিছোঁ। কোনোবাক আটক কৰিছোঁ? আমি দুজন ব্যক্তিক ইতিমধ্যে আটক কৰিছোঁ সোধপোছৰ বাবে, কিন্তু প্ৰসেনজিৎ দাস নামৰ যিজন মেইন অভিযুক্ত আছিলে তেওঁ ইতিমধ্যে ঘটনাস্থলীৰ পৰা পলায়ন কৰিছে। আমি তাৰাবাৰী থানাত ইতিমধ্যে এটা কেছ এই সংক্ৰান্তত লোৱা হৈছে আৰু অনুসন্ধান ক্ৰমে আমি বিহিত ব্যৱস্থা। ড্ৰাগছখিনি ক'ৰ পৰা ক'লৈ লৈ যোৱা হৈছে? এইখিনি কুৰিয়াৰ যোগে আহিছে বুলি আমি গম পাইছোঁ। বঙাইগাঁৱৰ পৰা কুৰিয়াৰ যোগে আমাৰ বৰপেটা থানাৰ অন্তৰ্গত নগাঁও নামৰ এটা অঞ্চলৰ এখন ফাৰ্মেচীলৈ আনি আছিলে, কিন্তু তেওঁলোকে বিশেষভাৱে গম পালে যে পুলিচ তেওঁলোকৰ পিছত আছে। গতিকে উক্ত সামগ্ৰীখিনি ভাতগাঁও নি এখন প্ৰসেনজিৎ দাসৰ ঘৰত আনলোড কৰি থাকোঁতে আমি কৰায়ত্ব কৰিবলৈ সক্ষম হৈছোঁ। কিমানমান মূল্য হ'ব? আমি মূল্যটো এতিয়ালৈকে নিৰ্ধাৰণ কৰিব পৰা নাই, পৰৱৰ্তী পৰ্যায়ত আমি মূল্য নিৰ্ধাৰণ